আমাৰ গলু উঠি গ'ল টুনুৱে কোৱে বেটা কি টুনু উঠি গ'লা তুমি তোমাৰ মই ভিডিঅ' বনাই আছোঁ দেই বেয়া নাপাব দেই গোসাঁই কাহো দিছে কাহ হৈছে ৰাতি খুব কাহি আছিলে বেটাই আচ্ছা God bless you my son good morning everyone 1st February দিনাখন আপোনালোকক মই মোৰ ব্লগলৈকে স্বাগতম জনাইছো আজি বতৰ বহুত ঠাণ্ডা বৰষুণ দিছে ৰাতিপুৱা সেইকাৰণে মই গলুক আজি মালিচ কৰি দিম খালি গা নুধুৱা আৰু এতিয়া আমাৰ পুৰি চব্জি বনিছে ব্ৰেকফাষ্টত পুৰি চব্জি আৰু গাখীৰ চাহ এইটো এইবিলাক ইমান দিব ধৰিছে পিয়ানো যে খেলিব খুজি আছে মোৰ লগত হামুও যোৱা নাই আৰু আমি ব্ৰেকফাষ্ট কৰিব পৰা নাই তাৰ কফ হৈছে আৰু কিবা হোম ৰেমেডিজ আছে যদি দিবচোন ব্ৰিয়ানুছ বেটু বস্তু ধৰিব পৰা হৈছে আমাৰ ব্ৰিয়ানুছে নিজে ধৰে বমি কৰি দিলে ইস আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ কিবাকে বাৰান্দাত ইয়াতে অলপ পূজা কৰা কৰে সিও ভাল পায় এনেকৈ থৈ দিলে ভিতৰত থ'লে কান্দে কিন্তু এনেকৈ থাকিলে সি নাকান্দে এতিয়া দিনৰ 3টাই বাজিল প্ৰিয়ানো যে নাই ৰে খাই এইটো দিলে কান্দে এই বিস্কুট দিলে নহ'লে বমি কৰি থাকে লাইল ওলাই ভাল দিলে লাঞ্চ হৈ গ'ল দুপৰীয়াত আজি আমি শিঙি মাছ আৰু ভেদেলী লতা খাইছোঁ ভেদেলী লতা তো এইটো বহুত ভাল পেটৰ কাৰণে উপকাৰী খায়ো ভাল লাগে চৰ্দি হৈ আছে চবৰে অলপ জ্বলা চলা দি খাইছোঁ তো আৰাম লাগিছে গলটো পিয়ানো বেলেগ চাই আছে এইফালে ফটো চটো সি ৰং চং চাব ভাল পায় আজিকালি আৰু এবাৰ টোপনি মাৰি উঠিলে তাৰ লগত ময়ো শুই থাকিব লাগে তেতিয়াহে সি শুৱে এনে উঠি যায় দিনত হ'লে কাৰণ ওপৰত আমাৰ কাম চলি আছে ঠাণ্ডা দিনে এইবিলাক শব্দ শুনি বেছি টাইম শুই নাথাকে লগত শুই থাকিলে কিন্তু অলপ সময় শুৱে বোলো এতিয়া 3:30মান বজাত আকৌ শুৱাই থৈ দিম তাক তাৰ লগত ময়ো অলপ শুব লাগিব মোৰ টোপনি আহে নাহে আৰু চিলমিল টোপনি এনেকুৱা ডিপ শ্লিপ নহয় কিন্তু সি শুব লাগে কাৰণে মই অলপ লগত থাকোঁ এই কাপোৰখিনি আনো ই হাল্লা কৰি থাকিব চাবচোন দেখি নিজে ধৰি দেখা নাই আৰু নুঘূৰা হ'ল কান্দব এতিয়া এয়া প্ৰিয়ানে যে হামুনি দিলা প্ৰিয়ানে কিয় হামুনি দিলা বেটা কিয় হামুনি দিলা 4:30 বাজিল কি হামু কিয় দিয়া নাই হামু দিব লাগে ন আমি বাৰ্থডে খাব যাব লাগিব হামুনি দিলা বাৰ্থডেত হামু দি থাকিবা হে হামুনি থাকিবা বাৰ্থডেত ও মাছ ধুনুৱে কেনে চাই আছে কি ধুনু
কোনো চাই আছা ফুলনি বাগিচাত এতিয়া ফটো সেশন চলি আছে হয়নে বাবু অনিতা বোলে ফটো উঠে বাইদেউটো ঠগাইছা আমাক কিন্তু মেগী খুৱাম বুলি কোনে বৈজ্ঞানিক নকলি খুৰা লৈ আহিছোঁ কুখাই কামাৰ পেটটো ইফালে আমাৰ ধানিমা আছে হয়নে এইটো খুড়ীমা কালি ভিডিঅ'টো চাইছে না কেনে লাগছে বনালে পাই হসি যা নাই যা আজি ব্লগ শ্বুটিং কৰা নহ'ল আজি আমাৰ গলুক গা ধুৱাই নিদিওঁ কেনেকৈ চাইছে চাচোন আজি গা ধুৱাই দিয়া নহ'ল মালিচ কৰিয়ে দিম আৰু কালি ৰাতি আহি শুই গ'লোঁ এই কান্দিল সেইকাৰণে ব্লগ এণ্ড নকৰিলোঁ চ' আমাৰ আজিৰ ব্লগটোৰ যোৱাকালিৰ মানে ব্লগটো এইখিনিতে সামৰণি মাৰিলোঁ ব্লগটো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কৈ দিয়া গ'লোঁ শুনো মোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ ফৰ ৱাচিং বাই 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 দিয়া বাই 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 কোৱা তুমি বাই 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 বাই